নিজে খুঁজতে কেঁচুৱা পাইছ আরে কি গালে বোলে আমাৰ আৰু যিকেইডাল হাবি মাৰিছ কেঁচুৱা দেখোন তোৰহে টোপনি আহিব যা যাচোন যা 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 ভিতৰলৈ যা তই বেলেগ কাম নাই তই কেঁচুৱাৰ লগত লাগিলি যে ঠাট্টা মাৰি তোৰ বেলেগ কাম আছেনে নাই এতিয়া হাওঁটো যিমানবোৰ কাম ইমানবোৰ অতিথি আহিছে অকল তাক শুশ্ৰূষা কৰি পেলাই তাক কেঁচুৱাৰ লগত ব্যস্ত হৈ আছে যা 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 তই যা মই কি কৰি আছো আৰু মই এদিন নাথাকিলে তই চাবি আমাৰ এই ঈশ্বৰ দেউতা কি সমস্যা হয় মই নাথাকিলে ঘৰ হৰি কমজমান হ'ব বুজিলি কি কাম কৰি ফালিছ মই কি কাম কৰা নাই আইদেৱে কৈছে বোলে অতিথি মাতিব লাগে নিমন্ত্ৰণ দিবলৈ মই মথুৰালৈ গৈছোঁ বৃন্দাবন গৈছোঁ সকলোকে গৈছে গগৰীকো মাতি আহিছোঁ আৰু কি কৰিব লাগে ইটো বোলে ৰামধন সিটো বোলে ৰামধন আৰু মানুহ এটা কৰিব কোন কৰে যা 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 তই কেঁচুৱাৰ লগত সময় নষ্ট নকৰিবি যা ৰ তোৰ আগত কথা এটা কওঁ কি কথা ক মোৰ আকৌ বিয়া ঠিক হৈছে মই কি কৰিম তাকো কৰিব নালাগে আৰু বিয়া ঠিক হৈছে নন্দ মহাৰাজে কৈছে যে তই চিন্তা নকৰিবি এইখিনি কাম যাই ল তাৰপিছত তোৰ বিয়া বৰ ধুমধামেৰে পাতিম চাবি তোৰ এইটো চেহেৰালৈ কোন ছোৱালী আহিবহে এইটো চেহেৰা বিয়া যদি মই পাতো বুলি ভাবো ছোৱালী এনেকৈ শাৰী পাতিম পাতিলেই হ'ল বুজিছ পিছত তোৰ বোলে বিয়া ঠিক হৈছে ল'ৰাৰ পৰি ল'ৰা আহি আছে কিন্তু মইহে বিয়া নহ'ব নহবি লাভ নাই বুজিছ বিয়া হ'ম বুলি ভাবি লাভ নাই যিটোৱে বিয়া পাতিব সি আকৌ পস্তাব যদি তই বিয়া হ বুলি ভাব নহয় তেতিয়াহ'লে মোক আগতীয়াকৈ ক'বলৈ নাপাহৰিবি দেই তোৰ বিয়াত যৌতুকৰ বস্তু এটা মই দিম কি দিবি তোৰ বিয়া মই ক'লো তোৰ বিয়া মোটা চৰিয়াটো মই দিম তোৰ যে বহুমূত্ৰ ৰোগ এটা আছে তোৰ যে বহুমূত্ৰ ৰোগ এটা আছে কোনেও নাজানে কথা মইহে জানো আৰু তই বিয়া হবি বিয়া হৈ গৈ পেলাই হয় ল'ৰাটো জীৱনটোহে খাবিগৈ আৰু হয়তো কামৰ পৰা আহি টোপনি যাবহে তই বোলে উঠিলি এই জুনুক জানাক মাতাটো ৰাতিটো টোপনি নাযাব নহয় মই বোলো খাই চৰিয়াটো মই নিম আহোঁতে যাওঁতে তই বাহিৰলৈ যাব নালাগে তাতে কৰিবি মোৰ কথা কি কি ক আজি ক তোৰ সেই নাকৰ ৰূপটো নাকৰ ৰূপ আৰু কওঁতে জোক সোমাইছে জোকডাল ঠিকেই ল'লে কিন্তু তোৰ ৰৈ গ'ল কেতিয়াবা কথা ক'লে মানে আহি যায় আৰু হয়তো ৰোগত নহয় নহয় হয়তো অভ্যাস হ'ল আৰু এতিয়া পিছে মোৰ আকৌ সমস্যা এটা হয় মই তাকে ভাবি আছিলোঁ বিয়া পাতিম হয় একেখন বিচনাতে কোৱাৰ সময়ত যে ইয়াৰ মোৰ লগত থাকেনে নাথাকেনে ঠিক নাই সেইকাৰণে মনৰ কথাবিলাক ফাকে ফুকে কৈ থাকোঁ তইহে বুজি নাপাওঁ যা 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 কপাহৰ দিব আমাৰ কপাহৰ ওপৰত কোনে বিচনা ওপৰত কপাহৰ ওপৰত শুবলৈ নহয় নাকত খোপা দিব লাগিব মই এতিয়া খোপা দিলে উশাহটো উশালে এতিয়া মুখত চুপতি মাৰিব লাগে ভিতৰলৈ যা যা মানুহ আহিছে মই মুখত লাগে যা তই যা যাম এই কোনোবা আহিলে কবি এইফালে যাব লাগিব চিধা আইদেউ ঐ